ইয়াত কোনো অসুবিধা হোৱা নাই। এই মালখিনি ইয়াত ধৰক বৰষুণ ইমান পোৱা নাই। বৰষুণৰ পিছত মই উঠাব ধৰিছোঁ কাৰণ স্কুল। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মই ৰাতিপুৱাৰ পৰা এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আচলতে বহুত দিনৰ পৰা বৰষুণ দি আছে, ঘৰৰ পৰা ওলাব পৰা নাই। তো বৰষুণ দিয়াৰ ফলত কিছুমান মানুহৰ ভালো হৈছে, বিশেষকৈ খেতিয়কসকলৰ ভাল হৈছে, কিন্তু কিছুমান মানুহৰ ক্ষতিও হৈছে। চ' কেনেকুৱা কিছুমান মানুহৰ অসুবিধা হৈছে, চ' ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে নিশ্চয় গম পাব। চ' আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, যদি কোনোবাই নতুন বন্ধুৱে মোৰ ভিডিঅ'টো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু কমেণ্ট বক্সত নিজৰ মতামতটো আগবঢ়াব। চ' আহক শেষলৈ ভিডিঅ'টো চাই থাকোঁ। খেতিত আহিছোঁ। মই কৈ আছিলোঁ যে বৰষুণৰ ফলত কি অসুবিধা হয়। আচলতে যোনে যোনে মাকৈ কৰিছে, মাকৈ খেতি যোনে কৰিছে সিহঁতৰ কাৰণে অলপ অসুবিধা হ'ব, কাৰণ মাকৈ খেতিত কি হয়, যদি বৰষুণ দি দিয়ে ইয়াৰ ভিতৰত মানে ইয়াত পানী সোমাই যায়। পানী সোমোৱাৰ ফলত এইটো অলপ বেয়া হ'ব ধৰে, কিন্তু আমাৰ যিখিনি ইয়াত আছে ইয়াত পানী সোমোৱা নাই। তো এইখিনি গোটেইখিনি ভালে আছে। চ' পানী সোমোৱাৰ ফলত কি হৈ যায়, উঠোৱাটো অসুবিধা হয় আৰু ইয়াত অলপ গজালি আহিব ধৰে। ইয়াত কিন্তু সকলোৱে ঠিকে আছে এইবিলাক। এইখিনি একেবাৰে পুৰঠ মাল হৈছে, মানে চব ফালে এনেকুৱা হৈছে। এইটো ইয়াত কোনো অসুবিধা হোৱা নাই। এই মালখিনি ইয়াত ধৰক বৰষুণ ইমান পোৱা নাই। বৰষুণৰ পিছত মই উঠাব ধৰিছোঁ, কাৰণ আজিকালি স্কুলো বন্ধ, স্কুলতো যাব পৰা নাই। চ' মই খেতিতে লাগি আছোঁ। ইয়াত এইটো ওপৰত কাটি দিয়া হৈছে। এইটো কাটি দিলে কি হয়, কাটি দিলে আপোনাৰ এই মালখিনি পটককৈ শুকাই যায়, ৰ'দ পায়, আৰু উঠোৱাত মানে কি, উঠোৱাৰ পিছত মানে শুকোৱাত অলপ সুবিধা হয়। কাটি দিয়াৰ পিছত আপুনি নাকাটাকেও উঠাব পাৰিব। মই আধা কাটিছোঁ আৰু আধা নাকাটাকে ৰাখি দিছোঁ। এইটো উঠোৱাও একেবাৰে সহজ হয়। এনেকৈ উঠাব লাগিব। একেবাৰে পুৰুষ মাল হৈছে।